আমি পাই গ'লো এই মাধৱ মন্দিৰৰ গেটখন। অলপ সেৱা চেৱা কৰি যাওঁ কাৰণ লাষ্ট মান্থত বহুত মোৰ লগত কিবা কিবি হৈ আছে। चलो गाइस आप लोगों को मैं एक चीज दिखाता हूँ, रुको। ये चेक करे बॉयस, ओ भाई ओ भाई ओ भाई की डाঙৰ চলে ভাই। এইবিলাক বেবী কাছৰ চক আৰু আহি আছে। হে গাইজ স্বাগতম জনাইছোঁ এটা নতুন ব্লগলৈ। আজি আমি যাই আছোঁ হাজো। আজি মই বাইক এনা নাই, সুগদীপ আৰু মই আহিছোঁ। এই স্কুটি চলাই আছে। এতিয়া আছোঁ আমি জালুকবাৰী ব্ৰিজৰ ওপৰত। ভিউটো চাওক এবাৰ ধুনীয়াকৈ। এতিয়া যাওঁ, ফাৰ্ষ্ট যাম আমি মাধৱ মন্দিৰত যাম চাগে। টাইটেলৰ থাম্বনেইলটো চাই গমেই পাইছে ক'ত যাই আছোঁ। প্লাছ ব'লক অলপ মটৰ ব্লগো কৰিম। ব'লক এতিয়া যাওঁ, বেছি ইয়াত নবকো, একদম ডাইৰেক্ট তাতে লগ পাই আছোঁ। তেতিয়ালৈকে এটা চিনেমেটিক চাই লওঁ। So hey guys, finally আমি পালোহি এতিয়া শৰাইঘাট দলং। এতিয়া আমি ব্ৰিজৰ ওপৰত আজি এণ্ট্ৰক চলাই যাই আছোঁ ভাই। মানে মই এতিয়া গোপ্ৰৰ মিছ কৰি আছোঁ। মানে এইপিনে আহিলে গোপ্ৰটোৰ লগত থাকে ন। প্ৰায় এতিয়া মোৰ মটৰ ব্লগ ছেটআপ আহিয়ে পোৱা নাই, হ'লেও মই এনেকৈ কিবাকৈ কৰি আছোঁ। ভাই তেতিয়ালৈকে এটা চিনেমেটিক চাই লওক গাইছ। What is up guys? Finally আমি পাই গ'লো সেই মাধৱ মন্দিৰত। এইটো চাওক ভাই, ভিউ চেক কৰক ভাই, ভিউ। অ' মাই গড। আমি ধূপ চুপ লৈ ল'লোঁ সুগদীপৰ মই। অলপ সেৱা চেৱা কৰি যাওঁ কাৰণ লাষ্ট মান্থত বহুত মোৰ লগত কিবা কিবি হৈ আছে। প্লাছ আমাৰ ৰিজাল্টো দিব হ'ব। চ' দুইটা অলপ ধুনীয়াকৈ সেৱা প্ৰাৰ্থনা কৰি যাওঁ। এণ্ড ব'লক, ইয়াত উঠিতো ভাগৰ লাগে চবেই জানে। লেটছ গ', অলপ চিৰিকেইটাৰ চিনেমেটিক চাই লওক আমাৰ লাগে ভাই চাহাব। আমাৰ বেলেগ ভাগৰ লাগি গৈছে আহি ধেমালি ওখ ভাই। মই আগতেও আহিছোঁ, বহুতবাৰ আহিছোঁ, হ'লেও এবাৰ ব্লগ দিয়া নাই মাধৱ মন্দিৰৰ। সেইকাৰণে এবাৰ ভাবিলোঁ আপোনালোকক দেখাওঁ। বহুতে দেখিছে গুৱাহাটীত থকা বেলেগ, কিন্তু বহুত আপাৰ আছামৰ ফালে বহুতে দেখা নাই, আহিব নোৱাৰে কাৰণ বহুত দূৰ ন, বহুত ডিষ্টেঞ্চ। চ' আজি মই ভালকৈ দেখাব ট্ৰাই কৰিম, চবেই চাব। অলপ ৰেষ্ট লৈ লৈছোঁ ধুনীয়াকৈ। বাকী ব'লক ওপৰত লগ পাই আছোঁ। আমি পাই গ'লোঁ এই মাধৱ মন্দিৰৰ গেট। চাহাব কি নাম হৈছে নেকি? অ' ভাই আজি মানে মানুহ বহুত আছে আজিও। চবেই ৰেষ্ট লৈ আছে চাগে, উঠি চবে গৰমত। অ' ভাই এইটো ভিউ চাওক ভাই साहब, खतरनाक। चलो गाइस आप लोगों को मैं एक चीज दिखाता हूँ, रुको। एक सेकेंड। ये चेक करे बॉयस, ओ भाई ओ भाई গম পাই নেকি ভাই? আমি সেৱা চেৱা কৰিব লাগিব। ফাৰ্ষ্ট এখন ছেকেণ্ড গেটখন মই দেখাই দিছোঁ। ইপিনেও আহিব পাৰি, বহুতে ইপিনে আহে। আগতে ময়ো ইপিনে আহিছিলোঁ সৰু থাকোঁতে। ব'লক এতিয়া ফাৰ্ষ্ট ধুনীয়াকৈ সেৱা চেৱা কৰি লওঁ, ধূপ চুপ জ্বলাই লওঁ। ধূপ চুপ জ্বলাই ভালকৈ আৰু অলপ দেখাই আছোঁ। আমি ধুনীয়াকৈ সেৱা চেৱা কৰি ল'লোঁ। এতিয়া মেইন গেটখন আপোনাৰ বন্ধ কৰি ৰাখিছে। সেৱা চেৱা কৰি ল'লোঁ। প্লাছ ব'লক আৰু কি এক্সপ্ল'ৰ কৰিব পাৰোঁ ধুনীয়াকৈ দেখাওঁ। কেনেকুৱা আজি? তইতো আগতে অহা নাছিলি চাগে? ফাৰ্ষ্ট টাইম? চলো গাইছ, যে দেখিছোঁ আগতে ইয়াত মানে আমি লিখিছিলোঁ যে কিবা এটা উইচ থাকিলে ইয়াতে লিখিব পাৰে। আজিকালি পেইণ্ট কৰি দিছে, নোৱাৰি চাগে। আগতে যেতিয়া মই আহিছিলোঁ সৰুতে একদম, তেতিয়া আমি ধুনীয়াকৈ উইচ মনত যি ইচ্ছা থাকে এইবিলাক পাথৰ এটা লওঁ আৰু পাথৰটো লৈ লিখিব পাৰিছিলোঁ। কিন্তু আজিকালি এইটো বন্ধ কৰি দিছে, কিয় বা নাজানো বাৰু। চ' আজি
গুৱাহাটীৰ ফালে বৰষুণ দি আছে কিন্তু ইয়াত পুৰা ৰ'দ ঠিকাতে ভাল লাগিছে বোলো আজি ভিডিঅ'টো বনাব পাৰিম নে নোৱাৰিম বৰষুণ চৰষুণে ইয়াত আৰু মই আপোনালোকক আৰু এটা বস্তু দেখাব আছে এইবিলাক মাছৰ কাছৰ কাছ মানে কাছৰ মাছ এইবিলাক দেখাব আছে পানীখিনি দেখাব আছে সেইটো দেখাই কিনে মই ইয়াৰে ব্লগটো এণ্ড কৰিম বলক তেনেহ'লে ডাইৰেক্ট কাছৰ আৰু মাছ দেখাই আছোঁ তেতিয়ালৈকে এইটো অলপ এটা গানৰ সৈতে চিনেমেটিক চাই লওক গাইছ সৰু আছিলোঁ আমাৰ আইতাহঁতে কৈছিল ইয়াত বোলে আমাৰ আত্মাবিলাক থাকে গাইছ তাৰ পৰা নামি আহিলোঁ এণ্ড বলক এতিয়া অলপ কাছৰ মাছ দেখাই আছোঁ অ' ভাই কি ডাঙৰ চোৰে ভাই অলপ খাবা চাবা দি তই হাততে লৈ আছা প্লেটখন অ' ভাই খতৰনাক বাকীকেইটা ক'ত গ'ল অকল এটাহে আহি আছে সেইটো অ' ভাই খাব লাগে উইটো টিকলু কাছৰ উইটো চাওক এইটো চাওক উইটো টিকলু এইটো বেবী কাছৰ অ' এইবিলাক বেবী কাছৰ চাওক আৰু আহি আছে মই এজন তাৰে পূজাৰীক সুধিলোঁ যে অলপ মোক ইয়াৰে বিষয়ে কওক বাট যেতিয়া মই ক'লোঁ এনেই ক'ব ওলাইছিলে বাট মই যেতিয়া ক'লোঁ কি ক'লোঁ অলপ মই ইউটিউবৰ কাৰণে কৈ দিয়ক আপোনালোকে গায়েবে হৈ গ'ল ভাই মানুহ ই পলাই গ'ল গায়েবে হৈ গ'ল মানুহ ঠিক আছে ভাইটি মই আহি আছোঁ ৰ'বা বোলে সেইটো চক আহি পালে আজিৰ ব্লগটো মই ইয়াতে এণ্ড কৰিছোঁ এণ্ড লগ পাম এটা বেলেগ ব্লগত তেতিয়ালৈকে বাই বাই এণ্ড টাটা চবেই ভালে ভালে থাকক বাই বাই গাইছ